दुलाराय आसाम नाङैनो दैबाना जानाय समाव TMPK मिरु आफादनि आफादगिरि राजकुमार मरांजों लोगोसे मोनसे खौसेथि दोलोआ जनायनि गुबुन गुबुन जायगायाव दैजों लोमसावजानाय गामिफोरखौ नायगिदिंहैदों। दुलाराय रायजोजों लोगोसे धेमाजि जिल्ला जनाय महकुमानि सिङाव थानाय गोबां पन्चायतआव दैबानाजों लोगोसे गिसिखानाय लामा दालां बायनानै गोबां गामिफोरखौ उसुबिदा खालामदों। बे समावनो TMPK, MMK आरो Tmmk जनाय जिल्ला कमिटि मिरु आफाद खौसेथि दोलोआ आसाम अरुणाचल सीमा केमी उइराम घाटनिफ्राय माजरबारि सेङाजानसिम दैबाना नायदिंनायजों लोगोसे रायजो राजाफोरजों दुखु सुखु खोथा सावरायो। मख'नो गोनांदि TMPK मिरु आफादनि आफादगिरि राजकुमार मरांनि दैदेननायाव थांनाय साननैसो सिगांनिफ्राय दैबाना लोमसाव जानाय गामिफोरखौ नायगिदिंनायजों लोगोसे सिरामपुरिया आरो खादुमचुक ओनसोलनि दालाङा फारनैथिंबो गिख्रंथाव गुगानायखौबो नायो। आरो TMPK मिरु आफादनि आफादगिरि राजकुमार मरांआ बुङोदि दुलाराय आसाम नाङैनो दैबाना जानायजों लोगोसे जनायावबो गोबां न' बां धोन सम्पति खहा जाजानायफोरनो जानाय लोंनाय होनांगौ आरो दैयाव गोग्लैनानै सानै सुबुङा थैनायखौ नांगौ बायदि रोखोमनि अनसुंथाइ होनांगौ होननानै आसाम सरकारनिसिम दाबि दैखांदों। দুদিন ধৰি TMPK, MMK, Tmmk জনাই জিলা সমিতি আৰু কেন্দ্ৰ কমিটিৰ দুটা জাতি দলে যোৱাকালি কেমি ঐৰামঘাটৰ পৰা আজি চেঙাজানলৈকে সমগ্ৰ অঞ্চল আমি পৰিভ্ৰমণ কৰিলোঁ। আৰু এতিয়াৰ মুহূৰ্তত যদি আমি চাওঁ সমগ্ৰ অসমৰ লগতে জোনাই মহকুমাটো প্ৰবলভাৱে বৃষ্টিপাত হৈছিলে আৰু তাৰ পৰিস্থিতিত বানপানী ইয়াত ভয়াৱহ এটা ৰূপ ধাৰণ কৰিছিলে। ইতিমধ্যে আমি জাতীয় সংগঠন TMPK, MMK, Tmmk সকলে অসম চৰকাৰৰ বিভিন্ন পৰ্যায়ৰ লগত কৰ্তৃপক্ষৰ লগত আলোচনা কৰি মানুহবিলাকৰ যি দুৰ্যোগ ব্যৱস্থাপনাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল যিহেতুকে এইবাৰ পানী যিহেতুকে চিয়াং নদী আৰু ব্ৰহ্মপুত্ৰ নদী ইমান আমাক ডিষ্টাৰ্ব কৰা নাই, বৰঞ্চ পাহাৰৰ পৰা নামি অহা যিটো বানপানীৰ যিটো পানী বৈ আহিছে এই পানীয়ে ভিতৰ চাই যিবিলাক গাঁও আছে জলমগ্ন প্ৰায় দুদিন ধৰি ৰাখিলে, যাৰ পৰিপ্ৰেক্ষিতত ইয়াত জীৱন ধাৰণৰ কাৰণে মানুহৰ বহুত অসুবিধা হৈছিলে। আৰু শেহতীয়াভাৱে আমি যিটো তথ্য লাভ কৰিছোঁ সমগ্ৰ অঞ্চলত বানপানীৰ কবলত থকাৰ কাৰণে বিশেষকৈ গৰু ছাগলী মহ বিভিন্ন ধৰণৰ এটা পশুধন বহুত ক্ষতি সাধন কৰিছে। গতিকে চৰকাৰে অতি শীঘ্ৰে তেওঁলোকৰ দানাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু ইতিমধ্যে দুজনকৈ জোনাইত বানপানীত মৃত্যু হৈছে আৰু মৃত্যুৰ পৰিয়াললৈকে আমি TMPK তৰফৰ পৰা এবং MMK তৰফৰ পৰা আমি এককালীন সাহায্য প্ৰদান কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ। ইতিমধ্যে অসম চৰকাৰৰ আমি TMPK, MMK, Tmmk বিশেষকৈ জোনাইৰ ক্ষেত্ৰত ঐৰামঘাটৰ পৰা চেঙাজানলৈকে বৃহৎ বেংক অফ দি ৰিভাৰ ছাইড আমি মথাউৰি বনাই সমগ্ৰ অঞ্চলৰ ৰক্ষণাবেক্ষণৰ কাৰণে আমি দাবী উত্থাপন কৰি আছোঁ। ইতিমধ্যে ঐৰামঘাটৰ পৰা প্ৰায় বেৰা চাপৰিলৈকে বৃহৎ অঞ্চল বানপানীৰ কবলৰ পৰা মানে বিশেষকৈ গৰাখহনীয়া কবলৰ পৰা কিছু প্ৰতিৰোধ ব্যৱস্থা কৰা আমি দেখিছোঁ। কিন্তু তাৰ যিটো তল ছাইডত বিশেষকৈ চেঙাজানলৈকে এই সমগ্ৰ অঞ্চলো যদি আমি মথাউৰি নিৰ্মাণ কৰা হয় তেনেহ'লে অনাগত দিনত যিটো খহনীয়াৰ কিছু প্ৰতিৰোধৰ ব্যৱস্থা যদি চৰকাৰে কৰে কিছু হোৱাটো অসাহসত আমি দেখিবলৈ পাইছোঁ। TMPK, MMK, Tmmk জোনাই ডিষ্ট্ৰিক্ট কমিটিৰ যৌথ উদ্যোগত জোনাই মহকুমাৰ অন্তৰ্গত যিমানখিনি বানপানীত বিস্তীৰ্ণ যিখিনি আমাৰ অঞ্চল আছে এই অঞ্চলসমূহক আমি জাতীয় সংগঠন হিচাপে আমি পৰিদৰ্শন কৰোঁ। আজি দুদিন ধৰি পৰিদৰ্শন কৰাৰ অন্তত আজি আমি চেঙাজান পৰ্যন্ত আমি পৰিদৰ্শন কৰিছোঁ আৰু ইয়াত বিভিন্ন ৰাইজৰ দুখ দুৰ্দশা আমি সমভাগী হৈছোঁ। ৰাইজৰ দুখ সুখ এখেতসকলৰ যিখিনি সমস্যা আছে পানীৰ কবলত থাকি যি হাৰাশাস্তি পাই আছোঁ ৰাইজক আমি আস্থা দিছোঁ। এখেতসকলৰ যিখিনি অসুবিধা এই অসুবিধাক আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত আমি জাতীয় সংগঠন হিচাপে ৰাজ্যৰ হকে আলোচনা কৰি এখেতসকলৰ যিখিনি সমস্যা যিখিনি অসুবিধা ইয়াক সমাধান কৰাৰ ক্ষেত্ৰত আমি জাতীয় সংগঠন হিচাপে জোনাই জিলা সমিতিৰ আমি 3টা সংগঠনে আমি প্ৰশাসনিক বিভাগত আলোচনা কৰিম অহাকালি। আৰু আমি আশা ৰাখিছোঁ অহাকালি যিহেতু আলোচনা কৰিব আমি জোনাই মহকুমা ডিপটিৰ লগত আমি আলোচনা কৰিম, চাৰ্কুল অফিচাৰৰ লগত আলোচনা কৰিম আৰু যিমানখিনি ৰাইজৰ বানপানী কবলত পৰি যিখিনি সমস্যাত ভুগি আছে এখেতসকলক সোনকালে আমি সমাধানৰ ক্ষেত্ৰত আমি সাংগঠনিকভাৱে সক্ৰিয়ভাৱে আমি পদক্ষেপ ল'ম বুলি আমি ৰাইজক আস্থা দিছোঁ। नोंथाङा सरकारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पॉइन्ट
जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेयर पइन्टआव नोंथांमोना एसएससि, बैंक पिअ, बैंक क्लार्क, बैंक एसअ, इउपिएससि, एफएससि, डिफेन्स, रेलवे, स्टेट, इन्सुरेन्स, एएअ, एडिअ, एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव एमबिए आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेयर पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससि जिडिनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा रड, गवालपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020263133 9101 536360 70020263133 9101536360